গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমি আজি লগৰবোৰে এয়া হৈছে মস্তাক এয়া হৈছে মেহবুৰ এই হৈছে বিকি আৰু এইটো হৈছে জেকি বি অলপ লাজ কৰি আছে আৰু এয়া হৈছে আছিক আৰু আমি আজি যাই আছোঁ সৰ্থেবাৰীত আৰু সৰ্থেবাৰীত কাপিতল কেনেকৈ গঢ়ে আজি আপোনালোক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম সেয়ে ভিডিঅ'টো সকলোকে চাই থাকক আৰু সকলোখিনি গম পাব এতিয়া ভিডিঅ'টো চাই থাকক আৰু আমি এতিয়া সৰ্থেবাৰীলৈ ৰাওনা হৈ আছোঁ আৰু পাছত এডোখৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলোখিনি গম পাব চাই থাকক ভিডিঅ'টো গাইছ আমি ফাইনেলি বৰগপা পাৰ হৈ আহিলোঁ এতিয়া এটা লাগিছে বস্তু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মহিলা গৈছিলে এইটো নৈচোৱা কৰে আৰু এইটো হবেই এইটো আৰু চাই থকা ভিডিঅ'টো আৰু সকলোকে গম পাব ফাইনেলি আমি দাদাহঁতৰ ঘৰ আহি পালোঁ আৰু মানে দাদা এইটো কাম মানে সৰুৰ পৰা কৰিছিল সৰুৰ পৰা আৰু আপোনাৰ জীৱিকা নিৰ্বাহ এইটোৱে নেকি দাদা আমাৰ বন্ধ আছে নেকি আজি বন্ধ আছে অলপ মানে আজি বন্ধ আছে আৰু মানে আগতে বনোৱা বস্তু আছে ন কিছুমান বনোৱা বস্তু আছে মানে আজি আমি সেইখিনি আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো দাদা আপোনাৰ নামটো কি কওক মোৰ নাম শ্ৰী মহেশ্বৰ ডেকা আপোনাৰ মানে আমাৰ অসমত যিহেতুকে সৰ্থেবাৰী বুলি ক'লে মানে কাপিতল বুলি মানে হেৰি মানুহে জানে হয় মানে সেইটো কাৰণে আজি মানে আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাওক আমি আহি দাদাহঁতৰ ঘৰৰ ভিতৰে এইখন এখন ডাইনিং পিতলৰ নেকি ন দাদা এখন ডাইনিং আপোনালোকে নিশ্চয় দেখিছে আৰু এইখন ডাইনিং হৈছে পিতলৰ আৰু এইটো কি এইটো মানে হেৰি নেকি এইটো টৌ বুলি কয় ন চাওক মই চাওক এইখন বম ডাঙৰ পিতলৰ ডাইনিং আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু এইটো টৌ বুলি কয় এইটো টৌ বুলি কয় চাওক নিশ্চয় দেখিছে আৰু এখন নিশ্চয় দেখিছে এইখনৰ দাদা হেৰি এইখন খৰা বনাওঁতে কিমান দিন লাগিছিল এইখন বনোৱাতে মোটামুটি 8 মাহ গৈছে 8 মাহ গৈছিল নেকি সম্পূৰ্ণ পিতলে ন সম্পূৰ্ণ পিতলৰ চাওক এইখন সৰা দাদা বনাওঁতে প্ৰায় 8 মাহমান গৈছে বোলে আৰু চাওক কি সুন্দৰকৈ সজাইছে চাওকচোন কি বঢ়িয়াকৈ ফুল আছে চাওক নিশ্চয় দেখিছে আৰু চাওক এইটো টুল সম্পূৰ্ণ যিমান যি বস্তু ঘৰটোত যিমান যি আছে সকলো মানে পিতলৰে বঢ়িয়াকৈ দাদা সজাইছে চাওক আৰু এইখন বম ডাঙৰ পালেং আৰু চাওক সম্পূৰ্ণ পিতল চাওক কিমান ডাঙৰ নিশ্চয় দেখিছে আৰু এইখন চাওক এইখনত বৰ্তমান ইয়াতে মানুহ থাকে নেকি দাদা আপোনালোকে থাকে নেকি ইয়াতে চাওক কি বঢ়িয়াকৈ সজাইছে চাওক চাওক হ'ব দে হে ৰ'ব এইখনে হৈছে সেইখন বিচনা আপোনালোকে নিশ্চয় ভাবিছে এইখন আকৌ বেলেগ বিচনা কিন্তু নহয় এইখনে সেইখন বিচনা আৰু আপোনালোকে নিশ্চয় দেখিছে মানে দাদাই অকল পিতলৰে ইমান ধুনীয়াকৈ এইখন বিচনা সাজি ওলাইছে আৰু এইখন বিচনা সাজি ওলোৱাতে প্ৰায় 9 মাহমান গৈছে বোলে দাদাই কৈছে আৰু মানে চাই থাকক কি ক'ম ক'বলৈ একো ভাষাই নাই মানে আৰু অসমৰ ভিতৰত সৰ্থেবাৰীখন কাপিতলৰ বাবে এনেই বিখ্যাত বুলি নকয় এই কাৰণে কয় চাওক ইমান সুন্দৰকৈ দাদা এখন বিচনা সাজি ওলাইছে আৰু ভিডিঅ'টো চাই থাকক এনেকুৱা বস্তু বহুত দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে চাওক কি সুন্দৰকৈ দাদা এইবিলাক দাদা ফুল তোলে এইখন বনাওঁতে কিমান দিন গৈছে এইখনৰ মোটামুটি 6 মাহৰ কাম এইটো 6 মাহ লাগিছে ন তেনেহ'লে টাইম বহুত দিন লাগে ন বহুত লাগে এইবিলাক নক্সা হাতেৰে কাটিব লাগে এইটো মেচিনৰ কাম নহয় ন নক্সাখিনি কাটতে তুমি চাওঁছো কিমানখিনি নক্সা কাটছৰ কিমানখিনি ডিজাইন আছে ভুল থাকবা নোৱাৰে কোনো বস্তু গতিকে নিখুঁত হ'ব লাগিলে বস্তুবিলাক বনোৱা টাইম লাগব দাদা মানে এই টি টেবুলত যদি কোনোবা যদি হেৰি কিনিবলৈ আহে তেতিয়াহ'লে বেলেগ আৰু আছে না যদি দিব লগা হয় দিব লগা হ'লে এইখনৰ চেম্পুল আমি বনাই দিব দেখাৰ কাৰণে ৰাখিছোঁ মই তাৰমানে মানে মানুহক দেখাৰ কাৰণে
আৰু এনে ধৰণৰ টি টেবুল হওক বা বিচনা হওক বা ডাইনিঙে হওক মানে যেনে ধৰণৰ মানে যেনেকুৱা বস্তু লাগে দাদাই বনাই দিব পাৰিব। আৰু সেইকাৰণে দাদাৰ লগত যদি কোনোবাই যোগাযোগ হ'ব বিচাৰে মই দাদাৰ ফোন নম্বৰটো মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিছোঁ, দাদাৰ লগত কথা পাতিব পাৰে আৰু যদি কোনোবাক লাগে লৈ যাব পাৰে। আৰু ভিডিঅ'টো সকলোকে চাই থাকক আৰু সকলোখিনি গম পাব। চ' গাইছ আপোনালোক মন্দিৰৰ কিছুমান সামগ্ৰী দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই আৰু চাওক নিশ্চয় দেখিছে হওক। আৰু আপোনালোকে চাওক এইটো বস্তুৰ এটা দাদা বনাওঁতে কিমান দিন লাগিছে? মোটামুটি 15 দিন যায় আমাৰ এইটো বস্তু। এইটোতে ন? আৰু 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 এইবিলাকো আমাৰ মোটামুটি 15 দিনমানকৈ লাগে একোটাত। এনে মানে দাদা এইটোৰ দাম কিমান মান হ'ব এনে? এইটোতো দাম এতিয়া বস্তুবিলাক দাম সেনেকৈ নিৰ্ধাৰিত পিতলৰে ন? কথা কি এইটোৰ দাম এতিয়া মোটামুটি 15,000 টকা। এইটোৰ দাম ইমান সুন্দৰকৈ মানে চাওক এনেকৈ মানে ইমান সুন্দৰকৈ দাদাজন সজাইছে মানে ধন্যবাদ দিব লাগিব। চাওক আৰু আপোনালোক যদি কোনোবাক যদি লাগে দাদাৰ নম্বৰটো মই দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে তাত কণ্টেক্ট কৰি দাদাক কথা পাতিব পাৰিব আৰু কোনোবাক লাগিলে লৈ যাব পাৰিব। চাওক কি সুন্দৰকৈ সজাই থৈ দিছে ঘৰত। দাদা আপুনি যদি এইবিলাক বস্তু যেন মানে সৰুৰ পৰা বনাইছে কিবা চৰকাৰৰ পৰা কিবা সাহায্য বা কিবা পায়নে? চৰকাৰে সাহায্য মানে আমাৰ নিচিনা শিল্পীক চৰকাৰে দেখাই নাপায়, আমি সাহায্য আৰু ক'ত পাম? এনে তোমালোকৰ আশীৰ্বাদত তাৰমানে বনাই আছোঁ। যদি কিবা দিব লগা আছে ভগৱানে যদি আছে কপালত পাম আৰু কেতিয়াবা, কিন্তু আজিলৈকে চৰকাৰৰ পৰা 4 অনা পইচা আমি সাহায্য পোৱা নাই। বনাবলৈ বনাই আছোঁ আৰু এতিয়া মানে মই চৰকাৰৰ আহ্বান জনাই চাওক এনেকুৱা এজন মানুহ মানে সৰুৰ পৰাই মানে কাঁহ পিতলত কেনেকৈ বনাই থাকে মানে এইবিলাক মানুহক চৰকাৰে চাব লাগে। চাওক ইমান সুন্দৰকৈ যি ধৰণৰ বস্তু মানে লাগে মানে সকলোখিনি মানে বস্তু মানে দাদাই মানে বনাব পাৰে। আৰু মানে এনে ধৰণৰ মানুহক মানে চৰকাৰে অলপ চকু মেলি চাব লাগে। আৰু কি এইটো মানে কিবা এটা হেৰি আছে দাদাই দেখুৱাব আৰু ভিডিঅ'টো চাই থাকক সকলোকে। দাদা মানে এইটো যে নমদিন বনাইছে মানে কিমান দিন লাগিছিল বনাওঁতে? এইটো বনোৱাত 2 মাহ গৈছে আমাৰ। 2 মাহ গৈছিল নেকি? মানে মানুহ কেইজন মানুহ বনাইছিল? দুজনে বনাইছিল নেকি? মানে 2 মাহ লাগিছিল? মানে এইটো মানে এনে দাম কিমান মান হ'ব দাদা এইটোৰ? এইটোৰ দাম মোটামুটি এনে অনুমানে ক'ব পাৰিম, ওজনটো নাই এতিয়া। ওজনটো মোটামুটি 3 লাখ টকা আহিব এইটো। মানে দাদা কোনোবা অৰ্ডাৰ কৰিছিল নেকি এইটো? অৰ্ডাৰে মাৰে। আপোনালোকে কোনোবা অৰ্ডাৰ কৰে দাদা মই নম্বৰটো দিম বুলি কৈছোঁ আৰু মানে তাতে কণ্টেক্ট কৰিব পাৰিব আৰু কোনোবাক লাগিলে দাদাক অৰ্ডাৰ কৰি দিলে বনাই দিব দাদাই। আৰু চাওক কি সুন্দৰকৈ সজাইছে চাওকচোন আপোনালোকে। যদি ভাল লাগে লাইক এটা কৰি দিব। চাওক সম্পূৰ্ণ পিতল ন দাদা? সম্পূৰ্ণ পিতল। আৰু চাওক এইটো লতা মনস্কাৰ মানে দাদাই বনাইছে। চাওক কি সুন্দৰকৈ বনাইছে। চাওক দাদা এইটো যেন বনাইছে মানে কিমান দিন লাগিছিল আৰু এইটো বনাওঁতে? 4 দিনৰ ভিতৰত হৈ যায়। হয় নেকি? এইটো ভিতৰতে সম্পূৰ্ণ পিতল আছে ন? পিতল নাই, এইটো কাঁহৰ। এইটো কাঁহৰ নেকি? এইটো কাঁহৰ বস্তু। লতা মনস্কাৰ চাওক। আৰু কোন এইজন আপোনালোকে নিশ্চয় চিনি পাইছে, মহাত্মা গান্ধী। চাওক দাদা ইমান সুন্দৰকৈ মানে আঁকিছে। আৰু এইটো হৈছে মছজিদ। আৰু আপোনালোকেতো চিনি পায়েই মানে দাদা যি বস্তু কি সুন্দৰকৈ আঁকি বনাইছে। আৰু ক'ব লগা একোৱেই নাই। আৰু ভিডিঅ'টো চাই থাকক আৰু বঢ়িয়াকৈ আহি থাকিব এটা এটাকৈ চাই থাকক। আৰু এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ।
আপুনি যেন মানে এইটো কামত যেন মানে লাগিছিল সৰুৰ পৰা লাগিছিল নহয় মানে কেইবছৰমান আগৰ পৰা লাগিছিল মোটামুটি 80 চনৰ পৰা 80 চনৰ পৰা কৰিছিল দেউতাই আমাৰ এইটো কাম কৰা নাছিল কিন্তু আমিয়ে কৈছোঁ এইটো তাৰমানে ভগৱানে যাক যেনেকৈ এটা শক্তি দিয়ে কৰ্মত মানে পৃথিৱীত আহিলে কিবা এটা খাব লাগিব ভাত মুঠা খোৱাৰ কাৰণে ভগৱানে আমাক যেনেকৈ শক্তি দিছে সেনেকৈ কৈছোঁ আৰু এইবিলাক তাৰমানে কোনো আমাৰ কিতাপ নাই বা কিবা নাই আৰু মনেদি ভাবি এইবিলাক বস্তু তৈয়াৰ কৰা গৈছে কিন্তু এই কৰ্মটো আমাৰ সৰ্থেবাৰীত খালি আমি অকল আমিয়ে কৰোঁ আৰু তাৰ বাদে বেলেগ নাই চ' দাদাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ আৰু সকলোখিনি বস্তু এইটো ভিডিঅ'ত দেখুৱাৰ বাবে দাদাই আৰু আগলৈ যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰে তাৰে কামনা কৰিলোঁ চ' গাইছ আমি এতিয়া এখন ভাল লগা হোটেল পালোঁ আৰু ইয়াত এটা কিবা খাই লওঁ আৰু আপোনালোকে কি ক'ম আমি এতিয়া কিবা খাই লওঁ আৰু ভিডিঅ'টো চাই থকা শেষলৈকে আৰু সকলোখিনি গম পাব কৰিলে কি খাব যদি মই বিৰিয়ানী খাব লাগি আছোঁ আৰু কি খাব মই চাওমিন খাম মছলা কি খাব মই নাখাওঁ নেকি তাকো নাখাওঁ মই পানী খাম আৰু মেগী কি খাবি আমি ম'ম' খাবি ভিডিঅ'টো চাই থাকক আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আমি চিংৰা খাম দে আমি চিংৰা মানে বিৰিয়ানী ম'ম' চাওমিন নাখাওঁ আমি চিংৰা খাম আৰু কিবা এখানে খাম দে চাই থাকক ভিডিঅ'টো চাৰিটা চিংৰা পূৰা খতম কৰি দিলোঁ চ' গাইছ আমি বৰ্তমান সৰ্থেবাৰীৰ পৰা আহি ঘৰ পালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু শুধৰাই দিবলৈ চেষ্টা কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা আমাক ছাপোৰ্ট কৰিব আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে বাই বাই